What's up my beautiful people, welcome back to my YouTube channel Everything with Prasanna. Ajir video tu hoise health ID card apuni keneke banabo. Prothomate etu jonar agot ahok janilo health ID card apuni kiyo banabo aru apunar babe kiyo proyojon. Health ID card khon apunar babe ei karone proyojon je apuni jeneke ekhon ATM ot kiman paisa bhorale kiman paisa uliale code bhorale hebilak jeneke eta store hoi thake ঠিক তেনেকৈ এই হেলথ আইডি কাৰ্ড খনটো আপোনাৰ সকলোবিলাক ষ্টৰ হৈ থাকিব আপুনি কোন ডক্টৰক দেখালে কিমান মেডিসিন ললে কি টেষ্ট কৰিলে কিবা ব্লাড টেষ্ট কৰিলে কৰোনা টেষ্ট কৰিলে সেইবিলাক গুটেখিনি ইয়াতে সেভ হৈ থাকিব তাৰ পিছত আপুনি যেতিয়া বেলেগ ডক্টৰক দেখাবলৈ যাব তেতিয়া তেওঁ এই কাৰ্ডখন স্ক্যান কৰিয়ে গম পাব যে আপুনি কি মেডিসিন লৈ আছিল আপোনাৰ কি বেমাৰ আছে গুটেখিনি টোটালি গম পাব এই হেলথ আইডি কাৰ্ডখন কেইদিনমান পিছত আপোনাৰ বাবে বা সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিব গতিকে ভিডিওটো শেষলৈকে চাই লওক কেনেকৈ আপুনি নিজৰ মোবাইলতে এই হেলথ আইডি কাৰ্ডখন বনাব আপুনি যিকোনো এটা ব্ৰাউজাৰত গৈ এনেদৰে সাৰ্চ কৰি ল'ব এপ্লাই হেলথ আইডি কাৰ্ড বুলি তাৰ পিছত এনেকুৱা এটা ইয়াত আহি অফিচিয়েল এটা ৱেবছাইট পাব NDHM এটো হৈছে হেলথ আইডি কাৰ্ড বুলি অফিচিয়েল ৱেবছাইট তাৰ পাছত এনেদৰে আপোনালোকে অফিচিয়েল ৱেবছাইটত সোমাই যাব তাৰ পিছত সেই ৱেবছাইটটো তললৈ স্ক্ৰল কৰি গৈ থাকিব তললৈ স্ক্ৰল কৰি গৈ থাকিলে তাত দেখিব হেলথ আইডি বুলি এটা অপচন পাব এইটো আপোনালোকে দেখিছে হেলথ আইডি বুলি অপচন এটা তাৰ পিছত তাত তলত দেখিব ক্ৰিয়েট হেলথ আইডি বুলি পাব তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট পেজটোলৈ যাব নেক্সট পেজটো যাওঁতে এনেকুৱা এটা এডভাৰটাইজমেন্ট এটা আহিব সেই এডভাৰটাইজমেন্টটো আপোনালোকে এই কাটা চিনটো দেখিছে তাত কাটি ল'ব তাৰ পিছত আকৌ তললৈ স্ক্ৰল কৰি যাব স্ক্ৰল কৰিলে দেখিব ইয়াতে ক্ৰিয়েট হেলথ আইডি নাও তাত গৈ আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত দেখিব ইয়াতে কন্টিনিউ বুলি আহিব এই কন্টিনিউ অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ সেই পেজটো তললৈ স্ক্ৰল কৰিলে তাত দেখিব জেনাৰেট ভিয়া আধাৰ তাত আপোনালোকে ক্লিক নকৰিব তাৰ তলত আকৌ দেখিব ক্লিক হেয়াৰ বুলি তাত আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনালোকে মোবাইল নাম্বাৰ দি খুলিব পাৰিব ইয়াত কিয় নকৰিব পিছত মই বুজাই কৈ আছো প্ৰথমতে ইয়াতে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত ইয়াত দেখিব জেনাৰেট ভিয়া মোবাইল ইয়াত আপোনালোকে আহি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত তাছে আকৌ এটা নেক্সট পেজত যাব এই নেক্সট পেজত ইয়াতে আপোনালোকে ফোন নাম্বাৰটো মাৰিব দিব আপোনালোকে নিজৰ ফোন নাম্বাৰটো মাৰি দিব যোনটোত আপোনালোকৰ OTP আহিব যোনটোত মানে আপুনি ইউজ কৰি আছে সেই ফোন নাম্বাৰটোহে দিব ইয়াৰ পিছত ফোন নাম্বাৰটো দি আপুনি তললৈ স্ক্ৰল কৰি যাব স্ক্ৰল কৰি গৈ থাকিলে তলত দেখিব আই এগ্ৰি বুলি এটা অপচন পাব হে আই এগ্ৰি অপচনটো ক্লিক কৰি দিব আৰু তাত শুদ্ধ চিন এডাল হৈ যাব তাৰ পাছত আকৌ তাৰ তলত দেখিব আই এম নট এ ৰবট তাতেও ক্লিক কৰি দিব ক্লিক কৰা অকমান ঘূৰিব এটো ৰাউন্ডটো ঘূৰাৰ পিছত তাতেও শুদ্ধ চিন হৈ যাব তাৰ পাছত আপোনালোকে এটা সাবমিট অপচন পাব তলত সেই সাবমিট অপচনটোত ক্লিক কৰি দিব ক্লিক কৰি পেলাই আপোনালোকৰ OTP এটা অপচন আহিব আপোনালোকৰ তাত মেছেজত এটা OTP আহিব সেই OTP টো ইয়াতে টাইপ কৰি দিব টাইপ কৰাৰ পিছত আকৌ তললৈ আহিব তলত আহিবলৈ ইয়াতে পাব আপোনালোকে সাবমিট অপচন সেই সাবমিট অপচনত আপোনালোকে সাবমিট কৰি দিব তাৰ পিছত আপোনালোকৰ এখন ফৰ্ম আহিব এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম তাৰপিছত হেলথ আইডি সকলো এড্ৰেছ ইয়াতে ফিল আপ কৰিব লাগিব ইয়াতে প্ৰথমতে আমি ফাৰ্ষ্ট নেমটো ফিল আপ কৰি লওঁ প্ৰথমতে আপোনালোকে ফাৰ্ষ্ট নেমটো ফিল আপ কৰি ল'ব তাৰ পিছত যদি মিডল নেম আছে মিডল নেম আৰু যদি নাই মিডল নেম তেনেহলে লাষ্ট নেমটো ফিল আপ কৰিব তাৰ পিছত আপোনালোকে এটা হেলথ আইডি বনাব লাগিব ধৰি লওক আপোনাৰ নামটো দি পেলাই কিবা এটা সংখ্যা দিব তাত 1 2 3 হক বা 5 8 যিকোনো এটা সংখ্যা দি দিব আপোনাৰ নাম দি তেনেকৈ এটা বনাব পাৰে তাৰ পিছত এইটো বনোৱাৰ পিছত আকৌ তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰি ইয়াত দেখিব পাসপোৰ্ট বুলি তলত পাসপোৰ্ট বুলি দেখিছে সেই পাসপোৰ্টত আপোনালোকে এটা পাসপোৰ্ট দিব লাগিব পাসপোৰ্টটো আপোনালোকে আপোনাৰ নাম আপুনি ধৰি লওক লেটাৰ দিব আৰু এটা সিম্বল দিব আৰু সংখ্যা দিব লাগিব এই সকলোবিলাক মিলি পেলাই 8টা হ'ব লাগিব 8টা সংখ্যা হলেহে আপোনাৰ
পাছপৰ্টটো এলিজিবল হ'ব তাৰপিছত ইয়াতে কনফাৰ্ম পাছপৰ্ট মানে দুবাৰ মাৰি দিব এবাৰ পাছপৰ্টটো দিব এবাৰ সেই পাছপৰ্টটো কনফাৰ্ম কৰিব কনফাৰ্ম কৰি আকৌ তলত স্ক্ৰল কৰিব স্ক্ৰল কৰিলে দেখিব আপোনাৰ ডেট অফ বাৰ্থ দিব লাগিব তাত ডে মান্থ আৰু ইয়াৰ এই গোটেইখিনি দিব লাগিব ইয়াৰ পিছত আপুনি ষ্টেটটো সিলেক্ট কৰি ল'ব ষ্টেটটো বৰ্তমান আপুনি অসম নাপাব অসমত এতিয়ালৈকে অহা নাই আহিব আৰু সেইভাবে আপুনি বেলেগ এখন ষ্টেট সিলেক্ট কৰি লওক কিন্তু এটো চেঞ্জ কৰিব পাৰিব মই কেনেকৈ চেঞ্জ কৰি হেয়া দেখাই দিম মই ধৰি লওক এনে লাডাখটো সিলেক্ট কৰি লৈছো তাৰপিছত লাডাখৰ ডিস্ট্ৰিক্টটো কাৰ্গিল এটো এনে দি দিছো তাৰপিছত মই এইখিনি গোটেইখিনি ঠিক কৰি লম তাৰ পাছত তলত আহি আপোনালোকে এড্ৰেছটো লিখিব নিজৰ এড্ৰেছটো লিখি তাৰপিছত তলত আহিব আপোনালোকৰ জেন্ডাৰটো সিলেক্ট কৰিব তাৰপিছত মই সিলেক্ট কৰি লৈছো মেল তাৰপিছত ইয়াতে সাবমিট বটনটো আহিব সাবমিটটো ক্লিক কৰিব তাৰপিছত আপোনালোকে পাছপৰ্টটো সেভ কৰিলেও সেভ কৰিব পাৰিব তাৰপিছত নেভাৰ কৰিলে নেভাৰ কৰিব লাগিব আৰু তলত আহি দেখিব প্ৰফাইল একচনত দেখিব প্ৰফাইল এডিট প্ৰফাইল তাত আহি আপোনালোকে প্ৰফাইলটো এডিট কৰি ল'ব ইয়াত সেই কাৰণে আহিছো প্ৰথমতে আমি যে দিছিলো ষ্টেটটো বেলেগ হেতু ঠিক কৰিব আহিছো আৰু আপোনালোকে ওপৰত এখন আপোনালোকৰ ফটো দিব লাগিব আৰু ফটোখন 100 KB ৰ ভিতৰত হ'ব লাগিব তাৰ তলত আহি আপোনালোকে ইমেইলটো দিলেও দিব পাৰিব বা আপোনালোকৰ ইচ্ছা নিদিলেও নাই তাৰ পাছত আকৌ তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰি গৈ থাকিলে দেখিব এই আমি বেলেগ এটা দিছিলো লাডাখ দিছিলো ষ্টেট আৰু ডিস্ট্ৰিক্ট দিছিলো কাৰ্গিল গতিকে এটো আমি ঠিক কৰিব লাগিব গতিকে তলত স্ক্ৰল কৰি আমি অসমটো বিচাৰিব লাগিব অকমান তাৰপিছত প্ৰথমতে অসমটো নাপাব কিন্তু ইয়াত আহি পিছতহে পাব গতিকে অলপমান বিচাৰিব লাগিব বহুতখিনি ষ্টেট আছে যিহেতু বেছি তলত গুছি গ'ল তাৰপিছত আকৌ ওপৰলৈ যাব ওপৰত গৈ দেখিব এয়া অসম আপোনালোকেও পাব তেনেকে অসমটো সিলেক্ট কৰি ল'ব অসমটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ডিস্ট্ৰিক্টটো সেইদৰে সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্টটো আপোনাৰ যিখন ডিস্ট্ৰিক্ট হয় সেইখন সিলেক্ট কৰি ল'ব তাৰপিছত মোৰ হল শোণিতপুৰ ডিস্ট্ৰিক্ট গতিকে ময়ো শোণিতপুৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো সেইদৰে আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব কোনখন হয় সিলেক্ট কৰাৰ পিছত তলত আপোনাৰ যদি গোটেইখিনি শুদ্ধ আছে তেনেহলে তলত গৈ চাব আপুনি সাবমিট বটন তাত সাবমিট কৰি দিব সাবমিট অকমান টাইম লাগিব যেহেতু নেটটো স্লো সাবমিট আপোনাৰ ইয়া দেইছা সাবমিট হৈ গল গোটেইখিনি এডিট হৈ গল এডিট হৈ যোৱাৰ পিছত তলত আপোনালোকে পাব ডাউনলোড হেল্থ আইডি কাৰ্ড এই ডাউনলোড হেল্থ আইডি কাৰ্ডত গৈ ক্লিক কৰি আপোনালোকে নিজৰ হেল্থ আইডি কাৰ্ডখন ডাউনলোড কৰি ল'ব মোৰখন চাব এনেদৰে আহিব ওপেন কৰিলে এইখন হৈছে মোৰ হেল্থ আইডি কাৰ্ড তেনেদৰে আপোনালোকৰো সেই হেল্থ আইডি কাৰ্ডখন আহি যাব আৰু আপোনালোকৰ নম্বৰ মোবাইল নাম্বাৰটো যোনটো দিছিলে তাত এনেকুৱা এটা মেছেজ আহি যাব